অবৈধভাৱে এইটো মানে চলি আছে মহল হয় অবৈধভাৱে চলি আছে টেক্স ফাঁকি দি চলি আছে অবৈধভাৱে কিন্তু গাড়ীখন চিজ নকৰাকৈ ফাইন কাটি গাড়ীখন মালসহ এৰি দিয়া হৈছে ইয়াত এটা মানে ৰহস্যৰ আৱৰ্তত আছে কালেকশনটো মোৰ জেঠা আছে আৰু একটা ল'ৰা ৰাখছে তাই লিখে ৰুবেল হোসেন কিন্তু আমি বিজনেছ জিলা সমিতি আমচাই দাবী উত্থাপন কৰিছোঁ এই মহলখন চিৰদিনৰ বাবে বন্ধ হ'ব লাগে আৰু যিসকল অবৈধ ব্যক্তিয়ে এই মহলখন অবৈধভাৱে চলাই আছে সেইসকল ব্যক্তিৰ ওপৰত তদন্ত আনিব লাগে তদন্ত আনি উপযুক্ত শাস্তি বিহিব লাগে যদি এইখিনি কাৰ্য বিভাগীয় কৰ্তৃপক্ষই নকৰে তেনেহ'লে অনাগত দিনত আমি বিজনেছ জিলা সমিতি আমচিয়ে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম ঠিকেই কথা কৈছে আপোনালোকে আমি যোৱা 17 জানুৱাৰী তাৰিখত আমি কুকলং আচাৰফুকা নদীৰ যিটো মহল সেই মহল যে অবৈধভাৱে খনন কাৰ্য চলি আছে ইয়াৰ অভিযোগ আমি পাইছিলোঁ আৰু এই অভিযোগৰ ভিত্তিত আমি বিজনেছ জিলা সমিতি আমচুক কুকলং আঞ্চলিক সমিতি আমচুৰ সহযোগত এই মহলখন আমি পৰিদৰ্শন কৰিছিলোঁ আৰু পৰিদৰ্শন কৰি আমি কিছু কথা জানিবলৈ পাইছিলোঁ এই মহলখন নিয়মমতে খনন কাৰ্য হোৱা নাই যদিও খনন কাৰ্য কৰিছে কিন্তু মহলখন বৈধভাৱে চৰকাৰীভাৱে যিখিনি নথিপত্ৰ থাকিব লাগিছিল সেইখিনি নাই আজি লক্ষণীয় কথা এটা যে প্ৰত্যেক বছৰে মহলখন ৰিনিউৱেল কৰিব লাগে কিন্তু এই ৰিনিউৱেলৰ ক্ষেত্ৰত এখেতে কোনো ধৰণৰ চৰকাৰীভাৱে ৰয়েলটি জমা দিয়া নাই জমা নিদিয়াৰ ফলতো এই মহলখনৰ পৰা অবৈধভাৱে খনন কাৰ্য চলি আছে আৰু এই খনন কাৰ্যৰ বিৰোধিতা কৰি আমি যোৱা 21 জানুৱাৰী তাৰিখে বিজনেছ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এখন মেমৰেণ্ডাম দিছিলোঁ আৰু এই মেমৰেণ্ডামখনৰ ভিত্তিত চক্ৰ বিষয়াজনে নেচেচাৰী একশ্যন লোৱাৰ কাৰণে ইতিমধ্যে কাজলগাঁও ফৰেষ্ট ডিভিজনৰ অফিচাৰক দিছে বিজনী ৰেঞ্জাৰক দিছে আৰু এটা প্ৰতিলিপি কপি আমাকো দিছে কিন্তু তাৰ পিছতো এই মহলখন কাৰ ছত্ৰছায়াত চলি আছে এয়া লক্ষণীয় বিষয় কিন্তু আমি বিজনেছ জিলা সমিতি আমচাই দাবী উত্থাপন কৰিছোঁ এই মহলখন চিৰদিনৰ বাবে বন্ধ হ'ব লাগে আৰু যিসকল অবৈধ ব্যক্তিয়ে এই মহলখন অবৈধভাৱে চলাই আছে সেইসকল ব্যক্তিৰ ওপৰত তদন্ত আনিব লাগে তদন্ত আনি উপযুক্ত শাস্তি বিহিব লাগে যদি এইখিনি কাৰ্য বিভাগীয় কৰ্তৃপক্ষই নকৰে তেনেহ'লে অনাগত দিনত আমি বিজনেছ জিলা সমিতি আমচিয়ে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম জ্ঞাত কিন্তু যে তাত এটা মহল অবৈধভাৱে চলি আছে তেওঁলোকে জানে কথাখিনি তাৰপিছতো চলি আছে কেনেকৈ চলি আছে কিবা ভিতৰুৱা বুজাবুজি চলি থকা ধাৰণা হয় নেকি কাৰোবাৰ লগত না এইটো কথাটো আমি আগতে জনাইছোঁ এই মহলখনৰ লগত যিসকল অবৈধ ব্যক্তি জড়িত অবৈধভাৱে খনন কাৰ্যত জড়িত সেইসকল ব্যক্তিক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আৰু এটা কথা লক্ষণীয় যোৱাকালি ৰাতিয়ে মহলখন যদিও চৰকাৰীভাৱে ৰয়েলটি প্ৰদান কৰা নাই অবৈধ হৈ আছে তাৰপিছতো খনন কাৰ্য চলি আছে যোৱাকালি ৰাতি এখন গাড়ী কৰায়ত্ব কৰা বুলি আমি শুনিবলৈ পাইছোঁ কিন্তু গাড়ীখন চিজ নকৰাকৈ ফাইন কাটি গাড়ীখন মালসহ এৰি দিয়া হৈছে ইয়াত এটা মানে ৰহস্যৰ আৱৰ্তত আছে কিন্তু এই ক্ষেত্ৰত যদি ফৰেষ্ট অফিচাৰ বা অইন কোনোবা মানুহ জড়িত হৈ আছে তেনেহ'লে বিভাগীয় কৰ্তৃপক্ষই ইয়াক মানে তদন্তৰ আওতাত আনি শাস্তি বিহিব লাগে মহলটো মানে আজি প্ৰায় 6 মাহ আগতে মহল আছিল 6 মাহ আজি 6 মাহৰ পৰা ইয়াতে চালান নাই বুলি কৈ আছে ইয়াতে কিন্তু পইচা লৈ আছে আমাৰ ডাম্পাৰবিলাক যে আহে 1000 টকা গ্ৰেভেল 500 টাকা মহলত চেন গ্ৰেভেল লৈ আছে যোৱাকালি গাড়ী এখন আমাৰ ইয়াতে লোড হৈছে ৰাতি SSB আহি ধৰি লৈ গৈছে বিজনী ফৰেষ্টত দিছে মহলদাৰে ৰাতি 12টা বজাত আমাৰ JCB ড্ৰাইভাৰ আৰু আমি গৈছোঁ যাৰ পিছত কৈছে হ'ব ৰাতিপুৱা আমি মহলদাৰৰ লগত ৰেঞ্জাৰৰ লগত আলোচনা কৰি ওলাই দিম এতিয়া ৰাতিপুৱা 9টা বাজিছে কৈছোঁ কয় তক কোনে লুট কৰিব দিছে গাড়ী পইচা কিন্তু মই যে মোৰ ফোন পেত আছে পইচা দিয়া ৰেকৰ্ড মই যে কালি হিচাপ দিছে মোক এই চাওক এই যে 15,700 টকা মই হিচাপ দিছে কালিও টিপ যে মাৰছে সেইবিলাক যদি মহল আছে তেনেহ'লে গাড়ী কেনেকৈ লৈ যাব বৈধ মহলৰ পৰা কেনেকৈ লৈ যাব আমগুৰি অগ্ৰং ইহঁতৰ পৰাতো ল'ব নোৱাৰে আমাৰ ইয়াতে মানে মহল নাই ইয়াৰ কাৰণে লৈ গৈছে সেইটোৱে তথাপি আগজাননী দিব লাগিছিল কিমান টকা লাগে বুলি কৈছে 1 লাখ টাকা লাগে অফেন্স কৰাতে তাৰমানে অবৈধভাৱে এইটো মানে চলি আছে মহল হয় অবৈধভাৱে চলি আছে চৰকাৰক টেক্স ফাঁকি দি হয় টেক্স ফাঁকি দি চলি আছে অবৈধভাৱে কি কাম কৰে ইয়াত মই খালি এইবিলাক যে ইয়াৰ পৰা গাড়ী যায় সেইবিলাকহে লিখোঁ গাড়ী যে যায় ইয়াৰ পৰা কি লৈ যায় সেইবিলাকহে লিখি থওঁ মই কি লৈ যায় ইয়াৰ পৰা মেটেল চেংগিৰবেল গিৰবেল এইবিলাক যে লৈ যায় আৰু কালেকশ্যনটো কোনে কৰে কালেকশ্যনটো ইয়াত মোৰ জেঠা আছে আৰু একটা ল'ৰা ৰাখছে তাই লিখে জেঠা নাম কি জেঠা ৰুবেল হোসেন আৰু জেঠাৰ লগত থকা ব্যক্তিজনৰ নাম কি মই এটাৰ নাম নাজানো কেই টাকাকে লয় হা
কিমানকে লয় পাৰ গাড়ীৰ পৰা পাৰ গাড়ী এইবিলাকতো মই নাজানো না খাতাতটো এণ্ট্ৰি থাকিব না মোৰ খাতাত আছে নেকি এণ্ট্ৰি আছে কিমানকে লয় মই নাজানে নাজানে যদি এনেই আছা নেকি তই নহয় যে গাড়ী যায় গাড়ী লিখি থওঁ মই সেইটো কি কেইখন কি কি গাড়ী কি গাড়ী আহি ইয়াত কি গাড়ী যায় ডাম্পাৰ ট্ৰেক্টৰ এইবিলাক লিখি থয় দিনত কেইখন যায় গাড়ী যায় কেতিয়াবা নাযায় কিমানখন যায় কেইখন যায় সেইটো সুধি আছে যায় তিনি চাৰিখন 3-4খন মহলদাৰ হ'ল ফুংকা নাৰ্জাৰী কোনখন নাযায় অঁ মই মহৰী আপুনি নকৰে অঁ এতিয়া কালেকশ্যন কৰি আছে কিমান কি কালেকশ্যন কৰে কালেকশ্যন মানে আপোনাৰ হেৰি কি কয় পাৰ টিপত ছিংগল ল'লে 500 টকা আৰু চালান লগত চালানটো এক্সট্ৰা চালান কিমান চালান হ'ল 5,000 5,000 অঁ আৰু মেটেল চালান 6,000 ডাম্পাৰ নে ট্ৰেক্টৰ ডাম্পাৰ আৰু ট্ৰেক্টৰ ট্ৰেক্টৰটো 200 টকা আৰু চালানটো হ'ল 1100 টকা মহলৰ পাৰ্মিশ্যন আছে নে আছে পাৰ্মিশ্যন কাগজ পাতি চব আছে আমি জনামতে মহলটো কোনো কাগজ পত্ৰ এই নাই ফেইল হৈ আছে কাগজ পত্ৰ ফেইল হৈ আছে মহলটো বন্ধ হৈ আছে মহলটো অঁ চাই লওক আছে ইয়াতে আছে কাগজ পাতি আছে অবৈধ এইটো মহল ন অবৈধ নহয় টেণ্ডাৰ দিয়া মহলটো টেণ্ডাৰ দিলোঁ আৰু মহল ৰেনু কৰা হৈছে লাইচেঞ্চ ৰেনু নহয় আমাৰ টাইমে শেষ হোৱা নাই 7 বছৰীয়া অবৈধ বুলি অভিযোগ উত্থাপন হৈছে মহলটো অবৈধ বুলি কোনে কৈছে অভিযোগ পাইছোঁ আমি মাজতে বন্ধ হৈছিল বন্ধটো হোৱা নাই পাব্লিকৰ কাৰণেহে এইটো খুলি দিছিল পিছত লাষ্টত যে পাব্লিকে নিব ইয়াত অলপ চলপ বুলি তেনেকৈ ধৰণৰ ৰাখিছিলে পাব্লিকে মানে এই পাব্লিকক অলপ চলপ ক'ৰবাত ট্ৰেক্টৰ পাথৰ লাগে বালা লাগে তেনেকৈ ইয়াৰ পৰা লৈ যাব বুলি তেনেকৈ ধৰণৰ কথা আলোচনা নহয় কোনোবা যদি এনে কি কয় 1 ট্ৰেক্টৰ লাগে বা 2 ট্ৰেক্টৰ লাগে 10 ট্ৰেক্টৰ লাগে লৈ আছে ল'বই মহল আছে যেতিয়া ল'বই আপোনাৰ নাম কি মোৰ নাম ৰবিউল হুছেইন আপুনি কালেকশ্যন কৰি আছে অঁ